हेलो फ्रेंड्स সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। ফ্ৰেন্ডছ আজি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ট্ৰেক্টৰ কেনেকৈ চলায় আৰু এইটো আছে মোৰ হাতত চাবি আৰু আপোনালোকক এতিয়া দেখুৱাই এইটো মোৰ হাতত আছে চাবি আৰু প্ৰথমে আপোনালোকক দেখুৱাই লৈছোঁ এডাল হৈছে ক্লাচ, এডাল হৈছে যেডাল ফাল ৰোটাভেটৰ ঘূৰাই, এডাল মানে এনেকৈ কৰি ইফালে পাছুৱাই দিলেগৈ ৰোটাভেটৰ ঘূৰাই আৰু এইডাল হৈছে হাই আৰু ল', এইফালে হৈছে ল' গিয়াৰ আৰু ইফালে হৈছে হাই গিয়াৰ। মানে এডাল এনেকৈ তললৈ দিলে ল' গিয়াৰ আৰু ওপৰফালে থাকিলে হাই গিয়াৰ আৰু এডাল হৈছে গিয়াৰ লিভাৰ, মেইন গিয়াৰ লিভাৰ, এইটো হৈছে ৰিভাৰ্ছ আৰু এইটো হৈছে 2 নম্বৰ, ইফালে 4 নম্বৰ আৰু এইটো 1, এইটো 3। তাৰপিছত আৰু সিফালে দেখুৱাই আছোঁ। আৰু এই দুডাল হৈছে ব্ৰেক আৰু এইডাল হৈছে এক্সেলেটাৰ আৰু এইডাল ৰোটাভেটৰ দাঙিবৰ কাৰণে এইডাল এনেকৈ কৰি দিলে দাং খাই যাব আৰু তললৈ ফালে হ'লে ডাউন যাব আৰু এইডালতে ৰোটাভেটৰ আৰু টেলাৰ দুইটা কাম কৰে। মানে এই চাবিটো এইটোত এডজাষ্ট কৰিব লাগে, এনেকৈ ঘূৰাই ল'লে ৰোটাভেটৰ আৰু টলি দুইটা কাম কৰে। আৰু এইডাল হাল বাবলৈ হ'লে আপুনি কি কৰিব, এই বস্তুডাল এইডাল এনেকৈ খুলি ল'ব, খুলি লৈ এডাল হৈছে এইটো চকাৰ ব্ৰেক আৰু এডাল হৈছে সেইটো চকাৰ ব্ৰেক, তাৰপৰা এইডাল হৈছে এক্সেলেটাৰ দি গ'লে ধৰ আপুনি গমেই পায়। আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ মই গাড়ী চিটত বহি। এতিয়া ইফালে সোমাই দিছোঁ চাবিটো আৰু এতিয়া মই ষ্টাৰ্ট দিম। ষ্টাৰ্ট হৈ গৈছে আৰু মই এতিয়া আপোনালোকক হাল কেনেকৈ মাৰে দেখাবলৈ চেষ্টা কৰিম। এইফালে ৰোটাভেটৰ লাগি আছে আৰু এতিয়া আপুনি হাল মাৰিবলৈ হ'লে প্ৰথমে কি কৰিব, আপুনি হাই আৰু ল' গিয়াৰডাল এডাল হাই গিয়াৰ লাগি আছে। এতিয়া আপুনি তলৰ ফালে দিব, ল' গিয়াৰ হৈ গ'ল আৰু ল' গিয়াৰ হোৱাৰ লগতে আপুনি মাটিখিনি টান নে ঢিলা সেইটো আপুনি চাই পেলাই, যদি অভাৰ টান হয় 2 নম্বৰত লগাই ল'ব ল' গিয়াৰ 2 নম্বৰ, আৰু যদি অলপ ঢিলা হয় 3 নম্বৰত লগাই ল'ব। মই এতিয়া 2 নম্বৰত লগাই হাল মাৰিম কাৰণ এই মাটিবিলাক পূৰা টান হৈ আছে। মই দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো। এতিয়া মই লগাই ল'লোঁ 2 নম্বৰ আৰু এইফালে এডাল হৈছে হেণ্ড এক্সেলেটাৰ, এডাল হৈছে ভৰিয়ে দিয়া এক্সেলেটাৰ আৰু এয়া হাল মাৰত হেণ্ড এক্সেলেটাৰ দিব লাগে। ইফালে মিটাৰটো মানে মোৰ বেয়া হৈ আছে, এইটো হৈছে তেলৰ মিটাৰ, এইটো হৈছে টেম্পাৰেচাৰ, এইটো হৈছে বেটেৰী লাইট। ঠিক আছে, এতিয়া মই হেণ্ড এক্সেলেটাৰ দি ল'ম কাৰণ ইয়াত এক্সেলেটাৰটো বেয়া হৈ আছে, এক্সেলেটাৰটো নেদেখুৱাই কিমান উঠিছে, তেও এটা মই নিৰ্দিষ্ট আইডিয়া মতে দি ল'ম। আপোনালোকে যদি নতুন গাড়ী বা এক্সেলেটাৰ মিটাৰ উঠে তেতিয়া আপুনি 15 ওপৰত দি ল'ব বা 17, 18 বা 20 এনেকুৱা দি ল'ব হাল মাৰিলে। যদি নতুন গাড়ী বেছি দিব নালাগে, 15 মান দিলে হৈ যায় নতুন গাড়ীত। কিন্তু এতিয়া মোৰ পুৰণা গাড়ীত অলপ এক্সেলেটাৰ বেছিকৈ দিব লাগিব। মই এটা নিৰ্দিষ্ট জোখত দি লৈছোঁ বাৰু। এইফালে এক্সেলেটাৰ দি গ'লোঁ আৰু ইফালে হৈছে মই এতিয়া শালৰ গিয়াৰ লগাই লৈছোঁ, পিছফালে দি লৈছোঁ আৰু এতিয়া মই লাহে ক্লাছ দেখাই দিম। আৰু এডাল অলপ এনেকৈ দাঙি লৈছোঁ, এইফালে ৰোটাভেটৰ দাং খাই গৈছে আৰু এতিয়া ডাউন দিছোঁ, ইফালে ডাউন হৈ গৈছে। এতিয়া মই লাহে আশাৰি দিম, ক্লাছ চলি গ'ল। এইফালে হাল মাৰা এনেকৈ ধৰি আহি থাকিব, নিৰ্দিষ্ট এটা জোখ আছে। বেছি যদি জপাই দিওঁ মাটিটো বেছি চাহ কৰি দিব, কিন্তু বেছি দবাবও নালাগে বাৰু। আৰু এইফালে আলি কিনা পাইছোঁ, আহি আলু কিনাত এইটো ঘূৰাই দিম মই, এইটো ঘূৰাই দিব, ঘূৰাই এনেকৈ ক্লাছডাল দবাই এডাল আপুনি এনেকৈ দাঙি দিব, দাঙি ল'লে এখন দাং খাই গৈছে। তাৰপৰা আলি কিনা দিবলৈ ৰখাত আলি কিনা আলুটো পাই গৈছোঁ আৰু ক্লাছ দবাই আকৌ 2 নম্বৰ লগাইছোঁ, 2 নম্বৰ লগাই দি এডাল ডাউন দিছোঁ, ডাউন দি আকৌ ক্লাছ আখাই দিছোঁ, চলি গৈছে।